সোণোৱাল মন্ত্ৰীসভাত 7জন নতুন মন্ত্ৰী শাসকীয় বিজেপিৰ 61 জন বিধায়কৰ পৰা মন্ত্ৰিত্বৰ বাবে বাছি উলিওৱা হৈছে 5 জনক অগপ আৰু বিপিএফৰ এজনকৈ বিধায়কে লাভ কৰিছে মন্ত্ৰিত্ব বিজেপিৰ পৰা মন্ত্ৰিত্ব পাইছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত সিদ্ধাৰ্থ ভট্টাচাৰ্য বিজেপিৰ জ্যেষ্ঠ নেতা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক ভট্টাচাৰ্য পুৰণি বিজেপিৰ প্ৰতিনিধি হিচাপেও মন্ত্ৰিত্বৰ বাবে বিবেচিত হৈছে মন্ত্ৰীসভাত স্থান লাভ তপন কুমাৰ গগৈ শৰৎ বৰকটকীৰ দৰে জ্যেষ্ঠ আৰু প্ৰভাৱশালী কংগ্ৰেছ নেতাক পৰাজিত কৰি সোণাৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছে তপন কুমাৰ গগৈ প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা তপন কুমাৰ গগৈ আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক আসুৰ মজিয়াৰ পৰা বিজেপিত যোগ দি বিধায়ক হোৱা গগৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ আৰু বিশ্বস্ত হিচাপে পৰিচিত তপন কুমাৰ গগৈক মন্ত্ৰিত্ব দি একেপাত খৰতে দুটা স্বীকাৰ কৰিব বিচাৰিছে বিজেপি আৰু আৰএছএছে নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু চৰকাৰৰ মাজত ব্যৱধান ক্ৰমাৎ বৃদ্ধি হৈছে তপন কুমাৰ গগৈক মন্ত্ৰিত্ব দি এই ব্যৱধান হ্ৰাসৰ চিন্তা কৰিছে বিজেপি আৰু আৰএছএছে মন্ত্ৰীসভাত নাম সোমাইছে জাগিৰোডৰ বিধায়ক পীযুষ হাজৰিকাৰ 2011 চনত কংগ্ৰেছৰ টিকটত ৰহা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল পীযুষ হাজৰিকা কংগ্ৰেছ পৰিয়ালৰ সন্তান হিচাপে ৰাজনীতিৰ পথাৰত ভৰি দিয়া পীযুষ হাজৰিকাৰ মেণ্টৰ স্বৰূপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে কংগ্ৰেছত হোৱা বিসম্বাদৰ সময়ৰে পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চাৰদৰে সংগ দি আহিছে পীযুষ হাজৰিকাই ডক্টৰ শৰ্মাৰ হাতত ধৰি এই বিজেপিটো যোগ দিছে একালৰ যুৱ কংগ্ৰেছৰ সভাপতিজনে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা ঘনিষ্ঠতাৰ সুবাদতে মন্ত্ৰীসভাত নাম অন্তৰ্ভুক্ত হৈছে বিধায়ক পীযুষ হাজৰিকাৰ মন্ত্ৰী ডক্টৰ শৰ্মাই পীযুষ হাজৰিকাকে ধৰি তেওঁৰ ঘনিষ্ঠ দুজনক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ বাবে হেঁচা দি থকাৰ বাবেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত অবাঞ্ছিত বিলম্ব হৈছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰো নাম অন্তৰ্ভুক্ত হৈছে মন্ত্ৰীৰ তালিকাত ৰঙিয়া সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ভৱেশ কলিতা আৰএছএছৰ পছন্দ মুখ্যমন্ত্ৰীৰ গুটবুকত থকা ভৱেশ কলিতাই আৰএছএছৰ হস্তক্ষেপতে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ডিফু সমষ্টিৰ বিধায়ক সুম ৰংহাঙৰ নামো সোমাইছে মন্ত্ৰীৰ তালিকাত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগ দিয়া সুম ৰংহাং পাহাৰৰ প্ৰতিনিধি হিচাপে মন্ত্ৰীসভাত স্থান লাভ কৰিছে বৈঠালাংচুৰ বিধায়ক মানসিং ৰংপিহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পছন্দৰ আছিল যদিও নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগ দিয়া আৰু সদৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা সুমু ৰংহাঙকে বাছনি কৰে বিজেপিৰ শীৰ্ষ নেতৃত্ব আৰু আৰএছএছে অগপ দলৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰিছে ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁও সমষ্টিৰ পৰা একেৰাহে 7 বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে ফণীভূষণ চৌধুৰী দলৰ মজিয়াত নিৰ্বিবাদে মন্ত্ৰিত্বৰ বাবে বাছনি লাভ কৰিছে অগপৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ফণীভূষণ চৌধুৰীয়ে বিপিএফৰ পৰা মন্ত্ৰিত্বৰ বাবে বাছনি লাভ কৰিছে সিডলি সমষ্টিৰ বিধায়ক চন্দন ব্ৰহ্মই 2006 চনৰ পৰা একেৰাহে 3 বাৰকৈ বিধানসভালৈ নিৰ্বাচিত চন্দন ব্ৰহ্ম দুবাৰৰ মন্ত্ৰী কংগ্ৰেছ বিপিএফ চৰকাৰৰ সময়ত গ্ৰামোন্নয়ন আৰু পৰিবহণ মন্ত্ৰী আছিল চন্দন ব্ৰহ্ম দলৰ নেতৃত্বই প্ৰথমে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীকে মন্ত্ৰিত্বৰ বাবে বাছনি কৰিছিল কিন্তু স্বকীয় প্ৰভাৱ খটুৱাই চন্দন ব্ৰহ্মই মন্ত্ৰিত্ব লাভৰ পথ প্ৰশস্ত কৰি তোলে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট